ক'ব নোৱাৰা কথাবোৰৰ আন এটা খণ্ডলৈ আমাৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু মই কৈছিলোঁ মই মোৰ ভৌতিক ঘটনাবোৰ লৈ আহিম, আজি মই আনিছোঁ। বাট এইটো মোৰ লগত হোৱা নাই, মোৰ মাৰ আৰু মোৰ দেউতাৰ লগত হৈছিল। ব'লক আৰম্ভ কৰোঁ। এইটো বহুত সৰুৰে কথা। মই ক্লাছ 7ত আছিলোঁ তেতিয়া, 7-8 মানত আছিলোঁ। আৰু আমি আছিলোঁ খানাপাৰাৰ এটা কেম্পাছত। চাগে বহুতে শুনিছে তাৰে কথা অলপ চলপ। তেতিয়া মানে কি আছিল, যিহেতু মই সৰু আৰু মোৰ মানে এটা হেবিট আছিল, মই 7টা বজাত শুওঁ আৰু মোক 10টা বজাত মায়ে ভাতখিনি খুৱাবৰ কাৰণে উঠায়। তো তেনেকৈ মই আৰু ভাইটি শুই গৈছোঁ। পাপা নাছিল ঘৰত, মা ঘৰত অকলে আছিল। তো মায়েও মানে ঘৰত কিবা কিবি কাম কৰি আছে খুটুক খাটাককৈ। ৰাতি হ'ল, ৰাতি ভাত বনাবৰ কাৰণে মই পাকঘৰত গ'ল। আৰু যিহেতু কেম্পাছ হয়, কোৱাৰ্টাৰ হয়, জানেই কোৱাৰ্টাৰ এৰিয়াটো বহুত ডাঙৰ হয়। আৰু মানে মেইন ঘৰৰ পৰা আপোনাৰ পাকঘৰটো অলপ দূৰত হয়, এটা কৰিডৰ হৈ যাব লাগে। তেনেকৈ মায়ে ভাত চাত বনাই আছে, ভাত চাত বনাই পিনে মায়ে মানে পাকঘৰৰ পৰা ভাতখিনি তাতে ঘৰত লৈ আহে আৰু মেইন ঘৰত। যিহেতু অলপ চুনচান এৰিয়া হয় ন, ভয় লাগে ৰাতি। মাৰ অলপ ভয় লাগে চুৰ তুৰ আহে বুলি, মানে ৱালবোৰ বহুত সৰু সৰু, তো তেনেকৈ ভয় কৰে আৰু। তো এনেকৈ লৈ আহিছিল। তাৰপিছত 10:30 মান হৈছিল, আমিও শুইয়ে আছোঁ আমিও তেতিয়া। পাপাৰ অহা টাইম হৈছে আৰু পাপাৰ গাড়ীৰ হৰ্ণো পাইছে মায়ে। তো মায়ে দেখিছে পাপাৰ গাড়ীখন আহিছে, আহি পিনে গেৰেজত সোমাইছে গাড়ীখন। তাৰপিছত দেখিছেও মানুহটো নামি আহিছে আৰু আহি পিনে আমাৰ সেই মানে ঘৰলৈ সোমাইছে আৰু। তাৰপিছত মায়ে কি কৰিছে, দুখন দৰ্জা আছে আমাৰ, এখন গ্ৰিল এখন আছে আৰু এখন মেইন দৰ্জা আছে। মায়ে মেইন দৰ্জাখনৰ যোনখন খিলি আছে সেইটো খুলি দিছে, গ্ৰিলটো খোলা নাই। তাৰপিছত পাপাক দেখিছে গ্ৰিলৰ আগত থিয় হৈ আছে, ধক ধক দিছে। মায়ে কৈছে আহিছে আপুনি? পাপাই কৈছে খালি একো কোৱা নাই। বহুত মানে অলপ মতা ভইচ কৈছে। তাৰপিছত মায়ে অলপ পৰ্দাৰ পৰা এনেকৈ ঝুমি চাইছে। তাৰপিছত দেখিছে কি ছেইম পাপাই আৰু পাপাই যি কাপোৰ পিন্ধি ওলাই গৈছিল সেই কেইযোৰ কাপোৰ পিন্ধি আহিছে। জাষ্ট চকুটো মানে এনেকুৱা ৰঙা হৈ আছে, একদম টিকটিকে একদম ৰঙা হৈ আছে। তাৰপিছত আৰু পাপাই মায়ে দৰ্জাখন খুলিব গৈছে আৰু তাৰপিছত আৰু দেখিছে মানে পাপাই আৰু ছেইম ৰুটটো লৈ পিনে সেইত গৈছে, গেৰেজত গৈছে। মায়ে ভাবিছে আহি আছে চাগে কিবা ফোন এৰি আহিছে গাড়ীত, সেইটো ল'ব গৈছে। তো তেনেকৈ মায়ে তো 5 মিনিট হ'ল, 10 মিনিট হ'ল, ৰৈ আছে, অহা নাই মানুহজন। তাৰপিছত গেৰেজত চাইছে, গাড়ী নাই, মানুহ নাই, একো নাই তাতে। তাৰপিছত মায়েতো ভয় খাইছে, ভয় খাই লগালগ যোনটো খিলি খুলিছিল মাৰি পিনে ঘৰত সোমাইছে। তাৰপিছত আমি শুই আছোঁ আৰু লগালগ ফোনটো লৈছে, ফোনটো লৈ পাপাক ফোন কৰি সুধিছে আপুনি আহিছে নেকি, আপুনিতো অহাৰ শব্দ পাইছোঁ, আপুনি মাতিছেও মোক। পাপাই কৈছে মই ওলোৱাই নাই, মই যাইহে আছোঁ এতিয়া। তাৰপিছত মায়ে মানে একদম ভয়ত মানে অৱস্থা নাই, মায়ে মানে ঘামি চামি একদম অৱস্থা নাই। আমিও সাৰি পাইছোঁ তেতিয়া। ওচৰৰ মানুহ ফোন কৰিছে, ওচৰৰ মানুহবোৰ আহিছে, গোটেই মানুহখিনি জমা হৈছে ঘৰত আৰু কৈছে কি এনেকুৱা হয়, কিবা এটা আছে ইয়াতে, দেখা দিয়ে কিন্তু একো হাৰ্ম নকৰে আৰু তেনেকৈ কৈছে। তাৰপিছত পাপাৰ লগত কি হৈছিল মানে, আমি তেতিয়া আৰু কেম্পাছটো এৰি আহি আমি নিজৰ ঘৰত আহিছোঁ আৰু তেতিয়া 31st নাইট আছিল। আমি ভাবিছোঁ আমি যিহেতু এৰি আহিছোঁ কেম্পাছটো বেয়াও লাগে, তো তাতে 31st চেলিব্ৰেট কৰোঁ। গৈছোঁ 31st দিনা তাতে। বাট আমি সেইটো ঘৰত খোৱা নাই, সেইটো ঘৰ খালী আছিল, তাতে খালী বনোৱাখিনি কৰিছিল। আমি ওচৰৰ এঘৰ তাতে খানাখিনি খাইছোঁ আৰু তাৰে পৰা বনাই ইয়াতে আনিছিল। তাৰপিছত বনাই মেলি খোৱাও হৈ গ'ল। আমি মা মই এনেকৈ আমি বহুতখিনি একেলগে জুই পুৱাই আছিলোঁ ইহঁতৰ ঘৰত। পাপাই সেইটো আমাৰ আগৰ ঘৰটোত মানে কোৱাৰ্টাৰটোত তাতে মানে খানাখিনি ঠিক কৰি আছিল আৰু বস্তু বাতনি যি কি আছিল আৰু ঠিক কৰি আছিল। তাৰপিছত কি হৈছে, পাপাই মানে আহে আৰু অহাৰ টাইমত পিছফালেদি মাত দিছে, মাৰ মানে মাতটো দিছে, আপোনাৰ হোৱা নাই নেকি এতিয়ালৈ? পাপাই কৈছে ৰ'বা মই গৈ আছোঁ। তাৰপিছত ছেকেণ্ড টাৰ্ণ লৈছে, কোনো নাই, জাষ্ট মানুহটো যোৱা দেখিছে মাৰ কাপোৰত। পাপাৰ লাগিছে কিবা এটালৈ, কিবা এটা হৈছে, এনেকুৱা কিবা এটা মানে ফিল হয় ন আপোনাৰ, যেতিয়া আপোনাৰ কিবা লগত হয় আপোনাৰ লগত। মায়ে পাপাই লগালগ আহিছে, আমি য'ত জুই পুৱাই আছোঁ। মাক সুধিছিল তুমি আহিছিলা নেকি মোক মাতিবৰ কাৰণে? মায়ে কৈছে নাই মইতো যোৱা নাই, মই এতিয়া বহি আছোঁ, জুই পুৱাই আছোঁ। আৰু সিদিনাও ছেইম, চবে ভয় খাইছে। বাট যিহেতু আমি তাত নাথাকোঁ এতিয়া, তো ইমান এটা ভয় লগা নাই, গুচি আহিছোঁ তাৰ পৰা। যিমান পাৰোঁ জল্দি মানে গুচি আহিছোঁ তাৰ পৰা। আৰু কেম্পাছত সোমালে কিবা এটা মানে নেগেটিভ ভাইব এটা লাগে, মানে বহুত ডাঙৰ ডাঙৰ গছ, বহুত জংঘল টাইপৰ মানে কেম্পাছটো। তাৰপিছত আৰু মানে সেইটোতো মা পাপাৰ লগত হৈ যোৱা, মানে তাৰ পিছত আৰু এটা কাহিনী আছে যোনটো আমাৰ নেইবাৰৰ লগত হৈছিল। তেতিয়া আমি তাতে কেম্পাছতে আছিলোঁ আৰু ৰাতি 1টা মানত সি মানে কিবা কামৰ পৰা আহি পাইছিল আৰু দূৰত কাম আছিল, আহি পাইছিল আৰু আমাৰ মানে কোৱাৰ্টাৰটোৰ সন্মুখতে এজোপা আম গছ আছে। আৰু সেই আম গছত সি দেখিছে ৰাতি 1টা বজাত আমাৰ আইতা, যিহেতু নাথাকে ইয়াতে, আমাৰ গাঁৱত থাকে, আমাৰ আইতাক তাতে খোজকাঢ়ি থকা বগা কাপোৰ পিন্ধি। মানে সি ভাবিছে এই ৰাতি আইতাই তাতে খোজকাঢ়ি কিয় আছে বগা কাপোৰ পিন্ধি। তাৰো মানে
ভয় লাগিছে, ডাউটতো আছত। নেক্সট দিনা সি মাক আহি সুধিছে কি আপোনাৰ মা আহিছে নেকি? সিদিনা মানে মই ৰাতি দেখিলোঁ 1টা বজাত কালি। তো মায়ে কৈছে নাইতো, ক'তা? মাতো ঘৰতে আছে, অহা নাই ইয়াতে। তাৰপিছত সিদিনাও গম পাইছে কিবা এটা বস্তুৱে দেখা দিছে। কিন্তু বস্তুটো হাৰ্ম নকৰে একো, বাট দেখা দিয়ে। সেইটোও মোৰ ভয় লাগে। আজিলৈ মই ফেচ কৰা নাই একো, কিন্তু মই যদি ফেচ কৰোঁ মই তাতে হাৰ্ট এটেক আহি যাম। বাৰু আপোনালোকৰ কেনেকুৱা লাগিল ক'ব কাহিনীটো। আৰু আপোনালোকৰ যদি কিবা কাহিনী আছে এনেকৈ ক'ব লগা, আপোনালোকে মোক মোৰ ফেচবুক একাউণ্ট বিপাশী দাস তাতে দিব পাৰিব, নহ'লে মোৰ ইনষ্টাগ্ৰামৰ একাউণ্ট আছে বিপাশী দাস, তাতে দি দিব পাৰিব। আজিলৈ আহিছোঁ। অ'কে, বাই।